তো সেই গেছ আকৌ এটা মিনি ব্লগ লৈছোঁ আৰু আজি বনাবলৈ গৈ আছোঁ মই আলু পৰঠা। তো এয়া আটাখিনি ভালকৈ খচি লৈছোঁ আৰু আলু 4টা বইল কৰি লৈছোঁ আৰু 2টা পিঁয়াজ ভালকৈ সৰু সৰুকৈ কাটি লৈছোঁ আৰু শুকান জলকীয়া আৰু এইফালে গুড়া মছলা। তো এইকেইটি ভালকৈ মিক্স কৰি ল'ম। মোৰ কেঁচা জলকীয়া নাই কাৰণে শুকান জলকীয়া দিছোঁ আৰু ধনিয়া পাত থাকিলে আপোনালোকে দিব পাৰে। তো এতিয়া ৰুটিটো ভালকৈ বেলি ল'ম। তো এনেদৰে গাইজ মই 2খনমান বেলি লৈছোঁ ৰুটি আৰু ইয়াতে মই এতিয়া আলুখিনি দি দিয়াৰ পাছত আৰু এখন বেলি থোৱা ৰুটিটোও দি দিলোঁ আৰু এতিয়া অলপ এইটো আকৌ বেলি দিম। তো গাইজ চাইছেনে মোৰ ধুনীয়াকৈ হৈ গ'ল পৰঠাটো বেলি আৰু এই গোটেইখিনি মই বেলি লৈছোঁ তলা তেনেদৰে। আৰু এতিয়া মই বনাম। তো বনাবলৈ গেছতে বনাম যিহেতু, তো টাৱা বহাই দিছোঁ। টাৱাটো অলপ গৰম হ'বলৈ দিছোঁ আৰু ইয়াতে মই অলপ তেল দি দিছোঁ আৰু ইয়াৰ পৰঠাখিনি দি দিছোঁ এতিয়া। তো এতিয়া অলপ টাইম এইটো ল' ফ্লেমত ভাজি লওঁ ভালকৈ।